channel. Hey, asu. Moi asu. মোৰ channel hijack হৈ গ'ল আজি guys. বুজিছা নাই? আজি মেডামে hijack কৰি লৈছে। মটৰ চাওক না guys। সদায় ভাবো বাইক উলিয়াম বুলি চাওক ধুনীয়া বৰষুণ। কি হ'ব এনেকে বাইক চলাবলৈ পাহৰি গ'লো। অলপ শিকাই দিবাচোন বাইকখন চলাবলৈ। গৈ আছো। গাড়ী আছে ঘৰত আছে। ঘৰলৈ গৈ আছো অলপ ওলাই আহিছিলো। গৈ আছো আৰু আৰামছে আপোনালোকক বহি আজি ধুনীয়াকৈ ব্লগ কৰিম। আজি ন কিমান বাইক চলাই থাকিব আৰু ন ব'লা চলো গাইজ চাওক এখন নতুন গাড়ী কাটি অনা হ'ল ইন'ভা আৰু ভাই স্কৰপিঅ' এইখনে চাল আচল চ' গাইজ এইবিলাক বাদ দিয়ক আজি বহুত আপোনালোকক ইম্পৰ্টেণ্ট মানুহ এজন লগ কৈ আছোঁ মানে একচুৱেলি মোৰ দেউতাক লগ ধৰাই দি আছোঁ ডক্টৰ ৰঞ্জন গগৈ চ' গাইজ এইজনে মোৰ দেউতা ডক্টৰ ৰঞ্জন গগৈ আৰু আজিৰ ডেটত বেমাৰী ইমান বেয়া অৱস্থা হয় মানে ইমান দুখীয়া পেচেণ্টৰ 400 টকা 500 টকা ফিজ লয় যিটো আজিৰ ডেটত বহুত দিগদাৰী হয় চাবলৈ কিন্তু দেউতাই পাপাই যোৱা 10 বছৰৰ পৰা 10 টকাতে পেচেণ্ট চাই আছে ইটছ এণ্ড এভৰি পেচেণ্ট চ' তেখেতে নিজেই ক'ব আপোনালোকক এই অঞ্চলৰ মানুহখিনি অৱস্থা যথেষ্ট বেয়া বিশ্বনাথ চাৰিআলি টাউনৰ পৰা প্ৰায় 15 কিলোমিটাৰমান দূৰৰ 15-20 কিলোমিটাৰমান দূৰৰ আৰু বেমাৰীখিনি দূৰৰ পৰা আহে এই পাভৈৰ পৰা 15 কিলোমিটাৰ 20 কিলোমিটাৰ অসম অৰুণাচল সীমান্ত অতি পিছপৰা অতি দুখীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত বসবাস কৰে বড়ো কাৰ্বি নেপালী আদিবাসী ভাষিক সংখ্যাগুৰু ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যাগুৰু ধৰ্মীয় সংখ্যালঘু আদি মানুহখিনিক প্ৰায় 95% মানুহেই মানে দুখীয়া মানে দৰিদ্ৰ সীমাৰ ৰেখাৰ তলৰ গতিকে সেইটো এটা কথা আৰু 2 নম্বৰ কথাটো হ'ল মোৰ জীৱনৰ লক্ষ্যৰ উদ্দেশ্যই আছিলে গাঁৱতে মই MBBS পাছ কৰাৰ পাছত মই গাঁৱত থাকিম গাঁৱতে চিকিৎসা কৰিম অতি কম খৰচত কেনেকৈ এটা ৰোগী ভাল হয় তাৰ কাৰণে চিন্তা চৰ্চা কৰি মই চিকিৎসা কৰিম সেইকাৰণে মই এই ভিতৰুৱা অঞ্চলটো বাছি ল'লোঁ এই অঞ্চলত মই আগতে 1990 চনতে মই ইয়াত আহিছোঁ 1990 চনৰ পৰা মই 20 টকা ফিজ লৈছিলোঁ কিন্তু এই যোৱা 5-6 বছৰৰ পৰা মই সেই 20 টকা কৈছোঁ মই কমাই 10 টকা কৰিলোঁ এতিয়া বৰ্তমান মই 10 টকাতে ইয়াতে ধনী দুখীয়া বুলি কথা নাই মই ধনী দুখীয়া সকলোৰে পৰা মই 10 টকাই ফিজ লওঁ আৰু ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰায় ফিজ নলওঁ বা নোলোৱাকৈ চাবলৈ মই চেষ্টা কৰোঁ গতিকে এনেকৈয়ে মই এই অঞ্চলত আজি 30 বছৰ ধৰি ৰোগীসকলক আৰু এইটো প্ৰচেষ্টা কেতিয়ালৈকে চলি থাকিব মই যিমান দিনলৈকে ৰোগী চাব পৰা অৱস্থাত থাকিম সক্ষম হৈ থাকিম তেতিয়া দিনলৈকে মই 10 টকাতে বেমাৰী চাম আৰু ফিজটো নবঢ়াওঁ আচ্ছা দেখিলেনে যদি সকলোৱে যদি অকণমান মানুহৰ কথা ভাবে তো পৃথিৱীখন আমাৰ বহুত ধুনীয়া হ'ব সুখৰ হ'ব অকণমান মানুহে মানুহৰ কথা ভাবিব লাগে চ' একজেক্টলি মোৰ এইটো দেখুওৱা একো কথা নাই জাষ্ট দেখাইছোঁ আৰু জাষ্ট মানে দেউতাও যিমানখিনি কষ্ট কৰি আছে আজি 10-15 বছৰ ধৰি চ' এনুৱে ব'লক অকণমান গাড়ীখনলৈ ওলাই যাম এখন ইন'ভাৰ আৰাম কি জিন্দগী কিমান সদায় বাইক চলাই ভুং ঘূৰাই ঘূৰি ফুৰিব এইফালে আৰু দেখা এইফালে কোন আছে দেখা আৰাম লাগিছেনে হে অঁ তামাম আৰাম এতিয়া কি মানে শুবলৈ শুওঁ নেকি আমি লাইটটো আছে নেকি ইয়াত লাইটো জ্বলে ইয়াত আৰু দুটামান মানুহ আছে মই দেখাওঁ মোৰ এটা মানে নেউলা আছে নেউলা এইটো নেউলা চা দেখা এইফালে চা ই ৰাতি গাঁতত থাকে একো নাই ধেমালি মৰমৰ ভাইটি আমাৰ ঘৰতে থাকে সৰু পাই আৰু এইফালে গাড়ী চলাই আছে আমি এতিয়া অলপ ফুৰি আহোঁগৈ গাড়ীখন বাহিৰৰ পৰা দেখাই আছোঁ ৰখক এইটো চাওক না ইয়াত LED লাইটো আছে ৰাতিত তামাম মজা লাগে চালিয়া অট'মেটিক এচি আৰু বেক চিটটো খালি সৰু এইটো কাম নাই এইটো নেউলা বহিব পাৰিব নেউলা এইটো কাৰণে বেক চিটটো ভাল হ'ব তোৰ চাইজটো আতি যাব তোৰ কানেক্ট কৰ আকৌ ব্লুটুথ তুমি কানেক্ট কৰি দিয়ক ব্লুটুথ ৰেডমি আমাৰ নাই চাওক গাড়ীখন
দেখিবলৈ ফৰ্চুনাৰখন বেছি ভাল কিন্তু এইখনো কম আৰাম নাই এনেলা নাচ না অকণ নাচ নাচ কি ধুনীয়া জেগা জেগা চাওক বাগানৰ মাজত কিয় ফটো নুঠা দুখনমান হে কিয় উঠা ফটো হে উঠা ফটো উঠা আহ ফটো উঠাবি গাইজ অলপ ফটো চটো উঠিলোঁ ইয়াতে হৈ গ'ল আজি সৰু ব্লগ এটা কৰিলোঁ এনেই ওলাই আহিছিলোঁ আৰু গাড়ীখনো দেখালোঁ চ' লেটছ এণ্ড দ্য ব্লগ হিয়াৰ এণ্ড বাই বাই কৈ দিয়া অ'কে বাই থেংক ইউ কিপ ছাপৰ্টিং